পাত এতিয়া আছে চাবি পাত লৈ ল'লোঁ আৰু এতিয়া বলক। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰাজবাবু আছাম আৰু আজি হ'ল নৱেম্বৰৰ 6 তাৰিখ আৰু আজি আছে আমাৰ বাবুৰ বাৰ্থডে। তো মই এতিয়া বজাৰলৈ যাম আৰু বৰমাৰ বজাৰৰ পৰা কিবা কিবি বস্তু অলপ লৈ আহিম আৰু গধূলি কেক কাটিম, নাম ধৰিম, সকলোখিনি কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। চাবি পাত ক'ত? গাড়ীৰ চাবি পাত চাবি পাত এতিয়া আছে চাবি পাত লৈ ল'লোঁ আৰু এতিয়া বলক। এই গাইজ, ফাইনেলি মই বজাৰৰ পৰা আহি পালোঁ আৰু মানে বজাৰৰ পৰা আহি কিনে এইগিলাখান যোগাৰ কৰি দিলোঁ। এইটো আমি বেলুন চেলুন দি পূৰা লাইট চাইট দি কিনে পূৰা ধুনীয়াকৈ সাজি ল'লোঁ আৰু এতিয়াও দিলোঁ বেলুন। আমি মানে কেকটো এইটো ৰুমত কাটিম, ইয়াতে আমাৰ এইটো বাহিৰা ৰুম হয়, ইয়াতে কেকটো কাটিম আৰু আমাৰ নাম পাৰ্টিটো আমি ইয়াতে বহাম। আমাৰ গাঁৱৰে নাম পাৰ্টি হয়, সৰু নাম পাৰ্টি যিহেতু। ইমান ডাঙৰ কৰি মানে এইবাৰ কৰা নাই কাৰণ অলপ প্ৰব্লেম হৈ আছে। এইফালে বেলুন চেলুন লগাই দিছোঁ আৰু এইটো মোৰ ঘৰৰ পৰিৱেশ আৰু এইটো সৰু লাইট লগাই থৈ দিছোঁ ইয়াতে। এইটো ফকাচিং লাইট হয়, তো এইটো দি কাভাৰ কৰি ল'ম আৰু কেকটো আনিব বাকী আছে। এতিয়া কেকটো আনিব গৈ আছোঁ আৰু বাবু এইটো আছে, ইয়াৰে জন্মদিন। বাবু হেপী বাৰ্থডে ক। Happy birthday to you. ইফালে আমাৰ এইটো মুনুৱে আমাৰ এই লাজ কৰি যাচ্ছি। এইটো মুনুৱে আমাৰ নাৰিকল চাৰিকল চুৰকি ৰেডি কৰি দিলাক। মানে আপোনাৰ এইটো কাতি মাহত মানে নাম ধৰিলে বোলে মানে আপোনাৰ এই লাড়ু বনাব লাগে, সেইটো কাৰণে এইটো নাৰিকল চাৰিকল চুৰকি কিনে পূৰা ৰেডি। আৰু মায়ে গুড়া খুন্দবা গৈছি, গুড়া খুন্দি আহি লাড়ু বান্ধাত লাগি যাব আৰু ইফালে আমাৰ ৰাতি কেক চেক কাটি নাম চাম ধৰি মানে চাই থাকক আৰু ভিডিঅ'টো বহুত ভাল লাগিব, চাই থাকক। আৰু এতিয়া লাহে লাহে ৰাতি হৈ গ'ল আৰু মই জ্বলা লাইট মাখান চব জ্বলবা ধৰিছি। এতিয়া এই চাওক ৰ'ব, লাইটটো বন্ধ কৰি দি কিনে দেখাই আছোঁ। এই চাওক লাইটটো বন্ধ কৰি দিছোঁ, চাওক এইফালে কি ধুনীয়া লগা হৈছে আৰু বাহিৰৰখিনিও জ্বলি আছে, বাহিৰতো দেখে যাওঁ। এইটো চাওক বাহিৰত অলপ অলপ পোহৰ হৈ আছে, সেইকাৰণে বাহিৰতো অলপ ইমান এটা ভাল লগা হোৱা নাই, কিন্তু ঘৰৰ ভিতৰতো চাওক কি ধুনীয়া লগা হৈছে। আৰু কেকটো লৈ আহি পালোঁৱে, কেকটো মই এইফালে থৈ দিছোঁ, এইফালে কেকটো থৈ দিছোঁ আমি। কেকটো ভিতৰত নেকি? কেকটো মই পিছত দেখাইছোঁ, মানে কেকটো ভিতৰত থৈ দিছোঁ, কিবা মেকুৰী চেকুৰী আৰু দিগদাৰ কৰি দিব না। আৰু ইফালে এই আহি কেতিয়াবাৰ পৰা বহি আছে, তাৰমানে এই বাৰ্থডেটো খাইহে যাব তাৰমানে, সেইকাৰণে কেতিয়াবাৰ পৰা আহি বহি আছে। এনে দুইখন কামো কৰি দি আছে মানুহক দেখে কিনে, খাব পাৰিলে যাব তাই। আৰু এইবাৰ কি বাবু ৰেডি হৈছে, কি হেপী বাৰ্থডে। Happy birthday to you. তাৰমানে চব যোগাৰ কৰি আছে গোটেইকেইটাই। আমাৰ এই বাই হেৰি কাটি আছে, তামোল কাটি আছে বাই। তাতে বঢ়িয়াকৈ যোগাৰ কৰি এইবাকে নাম ধৰি আছে।
গাইছ তাতে নাম ধৰি আছে আপোনালোকক দেখালোঁ মই আৰু ইফালে টকি ইফালে ইয়াতে দিয়া গৈছে মানে আমাৰ একটা মন্দিৰ এতিয়ালৈকে বনা নাই বনাম পিছলৈকে বনাম তো গাইছ এতিয়া আমাৰ মানে কেক কাটিম আমি কেকটো ৰেডি আমাৰ ইফালে এনেকৈ ৰেডি কৰি লৈছোঁ ইফালে ৰেডি কৰি লৈছোঁ মনু আছে বাবু আছে আমাৰ সৰু মনু আছে গোটামাখান আছে আৰু এতিয়া কেকটো কাটিম আমি দেখাই আছোঁ চাই থাকক Happy birthday to you. Happy birthday. Birthday to you. Happy birthday to you, Rian. Happy birthday to you. Galat na yan. আৰু ইনকে কেক চেক কাটি অলপ ইয়াতে ধেমালি কৰলাক অলপ গালে চালে ঘঁহি কিনে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মানে কি হ'ল বাৰ্থডেটো ইমান ডাঙৰ কৰি পতা নগ'ল গতিকে ভিডিঅ'টো আপোনালোকে যদি চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু মানে ভিডিঅ'টো দিয়াত মোৰ অলপমান দেৰি হ'ল তাৰ কাৰণে বেয়া নাপাব ভিডিঅ'টো ভালদৰে চাব তো আজিলৈ বাই বাই আৰু ইফালে পুৰি চুৰি বনাই আছে আমাৰ বাইহন ৰাণু বাইহন বনাই আছে এইফালে কবিতা আছে পুৰা এখন মানে পুৰা যোগাৰ কৰি আছে আৰু